নমস্কাৰ এনি ভাৰতলৈ স্বাগতম জনাই ষ্টুডিঅত মই পিংকি কলিতা অখিল গগৈক লৈ কি হ'ব পাৰে প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক অংক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাৰাৰুদ্ধ নেতাগৰাকীয়ে কিয় বা সহায় কৰিব প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এই সন্দৰ্ভত চাওঁ আহক আমাৰ এক বিশেষ প্ৰতিবেদন অহা এপ্ৰিলত অনুষ্ঠিত হ'ব অসম বিধানসভাৰ নিৰ্বাচন আগন্তুক নিৰ্বাচনৰ জৰিয়তে একেৰাহে দুবাৰকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হোৱাৰ স্বপ্নত বিভোৰ এতিয়া সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী সোণোৱালৰ দুচকুত এনে সোণালী সপোনৰ বিপৰীতে সোণোৱালৰ সপোনক দিবা স্বপ্নলৈ ৰূপান্তৰিত কৰাৰ পৰিকল্পনা যুগুতাইছে নেকি ৰাজ্যৰ শিক্ষা স্বাস্থ্য বিত্ত আৰু কৰ কাপ্তানি বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শক্তিশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শিবিৰে দিল্লী দিছপুৰ উভয়তে শীঘ্ৰে আৰম্ভ কৰি দিব নেকি সৰ্বানন্দ সোণোৱাল হতাও অভিযান হিমন্ত বিশ্ব শৰ্মাৰ হতাশাৰ কাৰণ কি বিগত 2 দশক জুৰি অসমৰ ৰাজনৈতিক জগতৰ মধ্যমণি হৈ আছে হিমন্ত বিশ্ব শৰ্মা বিগত 20 বছৰত অসমৰ ৰাজনীতিৰ পথাৰত শক্তিশালী উত্থান ঘটিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দীঘলীয়া ৰাজনৈতিক কেৰিয়াৰত অগণিত ধন সম্পত্তি আৰু অপ্ৰতিৰোধ ৰাজনৈতিক শক্তি সকলোবোৰে পৰ্যাপ্ত ৰূপত উপলব্ধ হৈ ধৰা দিছে হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত কিন্তু আকাশলংঘী এনে বৃহৎ সফলতাৰ পিছতো মাজে মাজে খুবেই হতাশ হৈ পৰে হিমন্ত বিশ্ব শৰ্মা তেওঁৰ হতাশাৰ কাৰণ একেটাই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ আসনলৈ যেন এতিয়াও তেওঁৰ হাজাৰ মিলিয়ন দূৰত্বৰ পথ বাকী দেশৰ প্ৰধানমন্ত্ৰীৰ আসনত নৰেন্দ্ৰ মোদী থকালৈকে অসমৰ মুখ্যমন্ত্ৰীৰ আসনত সৰ্বানন্দ সোণোৱাল সদায় নিৰাপদ হৈ থাকিব বুলিও ইতিমধ্যেই খাটাং হৈছে হিমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱালৰ মূৰত প্ৰধানমন্ত্ৰীৰ আশীৰ্বাদ থকা পৰ্যন্ত বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃবৰ্গই অসমত মুখ্যমন্ত্ৰী সলনি নকৰিব বুলিও মন্ত্ৰী শৰ্মা সম্পূৰ্ণৰূপে নিশ্চিত হৈছে নিৰাশাৰ মাজতো আশাৰ ৰেঙনি অনেক হতাশা নিৰাশাৰ মাজতো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা শিবিৰলৈ কিছু আশাৰ ৰেঙনি মন্ত্ৰী শৰ্মাৰ ৰাজনৈতিক শিবিৰ আশ্বস্ত হ'ব পৰাকৈ সুখবৰ এটাই কেন্দ্ৰীয় মন্ত্ৰী বিজেপিৰ ৰাজ্যিক সভাপতি আৰু অসমৰ মুখ্যমন্ত্ৰীৰ আসন সলনি কৰি আহিবলৈ সক্ষম হ'লেও নিজৰ বুলিবলৈ নাই কোনো স্থায়ী লোকসভা বিধানসভা সমষ্টি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিজৰ ৰাজনৈতিক কেৰিয়াৰত কোনো এটা বিধানসভা অথবা লোকসভা সমষ্টিৰ পৰাই সৰ্বানন্দ সোণোৱাল একেৰাহে দুবাৰকৈ বিজয়ী হ'ব পৰা নাই পূৰ্বৰ পৰম্পৰা অব্যাহত ৰাখিয়ে গৃহ সমষ্টি মাজুলীত এইবাৰো তুলুং ভুতুং মুখ্যমন্ত্ৰী সোণোৱালৰ নাও মাজুলী নিৰাপদ নহ'ব বুলি ভাবিয়ে সোণোৱালে অহা বিধানসভা নিৰ্বাচনত ডিব্ৰুগড় বিধানসভা সমষ্টিৰ পৰাহে নিৰ্বাচন খেলাৰ সকলো পৰিকল্পনা আগুৱাই আনিছে সৰ্বানন্দৰ বিৰুদ্ধে ডিব্ৰুগড়ত ৰণৰ নামক অখিল গগৈ পৰিৱৰ্তিত ৰাজনৈতিক পৰিৱেশে আনি দিয়া সুযোগৰ সৎ ব্যৱহাৰ কৰাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো কোনো কৃপণালী কৰিব বিচৰা নাই বিধায়ক হৈ বিজয়ী হৈ আহিব পাৰিলেহে সৰ্বানন্দ সোণোৱালৰ মূৰত মুখ্যমন্ত্ৰীৰ মুকুট অৱধাৰিত মুখ্যমন্ত্ৰীৰ আসনত বহিবলৈ সৰ্বানন্দই জিকিবই লাগিব বিধানসভাৰ নিৰ্বাচন আৰু যদিহে বিধানসভা নিৰ্বাচনতেই ঘটে ভয়ংকৰ বিপৰ্যয় ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতাৰ সুযোগ হেৰুৱাব বিচৰা নাই কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈয়েও ৰাজনীতিৰ হাই প্ৰফাইল নিৰ্বাচনী ৰণত সৰ্বানন্দ সোণোৱালৰ পৰাজয় মানেই নিশাৰ ভিতৰত ৰাজনীতিৰ নতুন তাৰকালৈ উন্নীত হৈ পৰিব অখিল গগৈ কৃষক নেতা গগৈৰ এনে ৰাজনৈতিক উত্তৰণৰ একে সময়তে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰো বহুদিনীয়া ৰাজনৈতিক স্বপ্ন দিঠক হৈ পৰিব অপেক্ষা এতিয়া মাথো ডিব্ৰুগড়ৰ হাই ভল্টেজ বেলত যুঁজখনলৈ পলিটিকেল ডেস্ক এনি ভাৰত